প্ৰব্লেম কিছুটো আমি লগ কৰিছিলোঁ আৰু এই বিষয়ে তেওঁলোকক সোধা পোছা কৰিছিলোঁ আৰু তেতিয়া তেওঁলোকৰ এজেণ্টসকলে আমাক অৱগত কৰিছে তেওঁলোকে বছৰত এবাৰ বা দুবাৰ তেওঁলোকে সমবায় সমিতিৰ আটা দিয়ে, তাৰ পৰিৱৰ্তে তেওঁলোকে আটা আমাক দিয়াৰ পৰা বিৰত থাকে। কিন্তু আমি যেতিয়া তেওঁলোকৰ যিবিলাক সমবায় সমিতি আছে তেওঁলোকে আটা দিয়াৰ কথা কয়, আমি সেইকাৰণে পুনৰবাৰ গ্ৰাহকৰ ওচৰলৈ গৈছিলোঁ, গ্ৰাহককো কথাবিলাক সোধা মেলা কৰিলোঁ আৰু গ্ৰাহকে তেতিয়া অধিকাংশ গ্ৰাহকে তেখেতলোকে কৈছে যে আমি বছৰত এবাৰ বা দুটা আটা পাওঁ, তাৰ পৰিৱৰ্তে কিন্তু আমি মাহে আটাৰ পৰা বঞ্চিত হৈ আহিছোঁ। কিন্তু এতিয়া প্ৰশ্ন হৈছে আচলতে প্ৰকৃততে আটা আবণ্টন হোৱাৰ পাছতো কি কাৰণে গ্ৰাহকে আটা পোৱা নাই আৰু ইয়াৰ পৰা প্ৰমাণ হৈছে যে এই আটা নামত এটা বৃহৎ কেলেংকাৰী ধেমাজিত চলি আছে। সেইকাৰণে আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি তেওঁলোকৰ যি সঞ্চালক আছিলে যোগান বিভাগৰ সঞ্চালক মহোদয় 13 তাৰিখে এখন আবেদন জনাইছিল যে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত লাগে আৰু তেখেতে আমাক ব্যক্তিগতভাৱে আশ্বাস প্ৰদান কৰিছিল যে ইয়াৰ ওপৰত তদন্ত হ'ব। কিন্তু আজি 10 তাৰিখ হ'লগৈ, নৱেম্বৰ 10 তাৰিখ হোৱাৰ পাছতো কিন্তু আমি তদন্ত কোনো ফল পোৱা নাই, তেখেতলোকক জানিব পৰা নাই তদন্ত কি প্ৰক্ৰিয়াত আছে। সেইকাৰণে আজি তেখেতলোকক প্ৰতিনিধি দাৰ কৰি তেখেতলোকক আমি জনাই দিব বিচাৰোঁ যে আপোনালোকে যদি এই তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবঢ়াই নিদিয়ে আগন্তুক দিনত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ প্ৰস্তুত থাকক। যিহেতু এটা বৃহৎ কেলেংকাৰী হিচাপে চিহ্নিত হৈছে ধেমাজিত, এই যদি কেলেংকাৰী প্ৰকৃত সত্য নোলায়, যি দোষী ব্যক্তি আছে দোষী ব্যক্তিসকলক চিনাক্ত কৰিব পৰা নাযায়, অনাগত দিনত কিন্তু কঠোৰ শাস্তি দিবৰ কাৰণে তেওঁলোক অৱগত কৰিছোঁ আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিম। আমি যিহেতু জানিছিলোঁ তেওঁলোকৰ তথ্যৰ পৰা এটা চিলাপথাৰ এটা মিল আছে, সেই দুটা মিলৰ পৰা আটা আবণ্টন হৈছে। যিহেতু চিলাপথাৰ যি লক্ষ্মী চিনি আছে তাত 19 চনত তেওঁলোকে দিছিলে 341.7 কুইণ্টেল, 2020 চনত দিছিলে 243 কুইণ্টেল আৰু 2021 চনত 208 কুইণ্টেল আৰু 2022 চনত 4469 কুইণ্টেল আৰু 2023 চনত সেই আটা মিলৰ পৰা বসুন্ধৰা মিলৰ পৰা 19 চনত 7217 কুইণ্টেল আবণ্টন হৈছে, 2020 চনত 8296 কুইণ্টেল আবণ্টন হৈছে আৰু 2022 চনত 4469 কুইণ্টেল আবণ্টন হৈছে আৰু 2023 চনত 4587 কুইণ্টেল আবণ্টন হৈছে। গোগামুখৰ NSP যি ইণ্ডাষ্ট্ৰী আছে সেইটোৰ পৰা তেওঁলোকে 2019 5405 কুইণ্টেল আবণ্টন হৈছে, 75 কুইণ্টেল আবণ্টন হৈছে, 2021 510.99 কুইণ্টেল আবণ্টন হৈছে আৰু 2022 5225 কুইণ্টেল আবণ্টন হৈছে আৰু 2023 চনত 752.5% আবণ্টন হৈছে। আমি তথ্য জনা আইনৰ অধীনত যোগান বিভাগৰ ওপৰত আমি আবেদন জনাইছিলোঁ যে তেওঁলোকে 2019 পৰা 23 আগষ্ট মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে সমবায় সমিতিসমূহ আটা আবণ্টন দিছিল নে। এতিয়া তেখেতলোকে আমাক তথ্য প্ৰদান কৰিছে যে 19 পৰা তেওঁলোকে 23 চনৰ আগষ্ট মাহলৈ প্ৰতিমাহে আটা আবণ্টন দি আছে। কিন্তু আমি যেতিয়া এজেণ্ট আৰু গ্ৰাহকৰ ওচৰলৈ গ'লোঁ তেতিয়া আমি জানিব পাৰিলোঁ যে এজেণ্ট আৰু গ্ৰাহকসকলে কিন্তু প্ৰতি মাহে আটা আবণ্টন পোৱা নাই, তাৰ পৰিৱৰ্তে কিন্তু তেওঁ বছৰত এবাৰ বা দুবাৰ আটা তেওঁলোকে আবণ্টন হৈছে বুলি আমাক জানিব দিছে বা তেওঁলোকে পোৱা কথা আমাক অৱগত কৰিছে। আমি সেইকাৰণে তেতিয়া যোগান বিভাগৰ যিজন সঞ্চালক আছে সঞ্চালক ডাঙৰীয়াক আমি এখন কি বুলি তেওঁলোকক তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে আবেদন জনালোঁ আৰু 10 তাৰিখে আমি যিহেতু 13 তাৰিখে তেওঁলোকৰ 10 মাহত আমি যেতিয়া আবেদনখন জনালোঁ, তাৰ পৰা আজিতো 10 তাৰিখ 11 মাহ হ'লগৈ, তাৰ পাছতো কিন্তু তদন্ত প্ৰক্ৰিয়া একো আগ নবঢ়াৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু আমাৰ সন্দেহ হৈছে তেখেতলোকে সেই চক্ৰটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আগবাঢ়িছে নেকি। আজি তদন্ত প্ৰক্ৰিয়া যে একো আগবঢ়া নাই, যিহেতু তেওঁলোকে আমাক একো অৱগত কৰা নাই, সেইকাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যেতিয়ালৈকে সেই দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান নকৰে কিন্তু আমি এই প্ৰতিবাদী কাৰ্যসূচী কেতিয়াও আগবঢ়াই নি থাকিম না। যেতিয়ালৈকে তেওঁলোকে এই দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। যিহেতু আমি তেখেতলোকৰ পৰাই তথ্য সহকাৰে পাইছোঁ যে তেওঁলোকে গোগামুখত দুটা মিল আছে, NS আৰু বসুন্ধৰা এই দুটা মিলৰ পৰা সৰ্বাধিক আটা সমবায় সমিতিসমূহলৈ আবণ্টন হৈছে আৰু তাৰ সমান্তৰালকৈ ধেমাজি এটা মিল আছে আৰু চিলাপথাৰ এটা মিল আছে। ধেমাজি FM মিলৰ পৰা তেওঁলোকে আটা আবণ্টন হৈছে, কিন্তু তেওঁলোকৰ তাত 19 চন আৰু 20 চনত হোৱা নাই। 21 চনত 1170 কুইণ্টেল হৈছে, 22 চনত 4469 কুইণ্টেল হৈছে আৰু 23 চনত 1520 হৈছে। ঠিক একেদৰে আপোনাৰ চিলাপথাৰ যি মিল আছে সেই মিলৰ পৰাও
তেওঁলোকে লক্ষ্মীশ্ৰী মিলৰ পৰাও কিন্তু গোগামুখৰ মিলতকৈ কম আবণ্টন হৈছে। সেইকাৰণে আমি কৈছোঁ যে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক আৰু দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। যিহেতু ধেমাজিত এইটো এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। দুখীয়া মানুহৰ তেওঁলোকে মুখৰ আটা কাঢ়ি পিনে আজি তেওঁলোকে ধনী হ'ব গৈছে বা তেওঁলোকে এখন সমাজৰ উচ্চ আসন পাইছে। সেইকাৰণে এইসকল ব্যক্তিৰ মুখা খুলিব লাগিব আৰু যেতিয়ালৈকে এইসকল ব্যক্তিৰ মুখা নুখুলে তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ পৰিষদে শান্ত হৈ বহি নাথাকে।